কৃষ্ণ এপ্লাই কৰাৰ পিছত দুবাৰ ৰিজেক্ট হ'ল আৰু 3 নম্বৰ চেনেলটো মনিটাইজ হ'ল তো মনটো বহুত বেছি ভাল লাগি আহিছে তো আজি মানে কেক চেক লৈ পথাৰত আহিছোঁ চেলিব্ৰেট কৰিবলৈ আৰু হাতত ওলাইছোঁ এখন বিখ্যাত পট এই কেকটো কাটিবৰ কাৰণে তেনেহ'লে পলক নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এইটোৱে হৈছে মোৰ বিখ্যাত কেক থাইলেণ্ডৰ পৰা অৰ্ডাৰ কৰা কেক এইটো হৈছে মোৰ থাইলেণ্ডৰ পৰা অৰ্ডাৰ কৰা কেক পুৰা বগা কাগজত মেৰিয়াই আহিছে 5 টকা লৈছে বেছি দাম লোৱা নাই বাৰু 5 টকা লৈছে থাইলেণ্ডৰ পৰা অৰ্ডাৰ কৰিছোঁ তো গাইজ মানে মম চম নাই আনিবলৈ টকা পইচা নাই তো এইকেইটা হৈছে মোৰ মম এইকেইটালৈ জ্বলাই পেলাই আমি কেকটো কাটিম তো অলপ ভিডিঅ'টো আগলৈ চাই থাকক আৰু কেকটো মানে থাইলেণ্ডৰ পৰা মই অৰ্ডাৰ দিছিলোঁ একদম পলিকেট ফেনৰ বাক্সা ভিতৰত সোমাই আহিছে তো বহুত দামী কেক হয় মই থাইলেণ্ডৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু এইডাল হৈছে মোৰ স্পেচিয়েল মম তো এইডাল জ্বলাই মই কেকটো কাটিম তেনেহ'লে আগতে কেকটো আনবক্সিং কৰি লওঁ আগতে কেকটো চাই লওঁ গাইজ ফাইনেলি বহুত কষ্টৰ অন্তত মোৰ মমডাল ধৰিব লাগতে মমডাল নোমোৱালোঁ তাৰপিছত কেক কাটিম এইখন হৈছে মোৰ বিখ্যাত কেক এইখন মই অৰ্ডাৰ কৰিছোঁ পাকিস্তানৰ পৰা এইখন এই কেকটো কাটিম আগতে মমডাল নোমোৱালোঁ সেইটোৱে হৈছে কেক 7 পিচমান কৰিম কেকটো বৰ ইমান টেষ্টি নহয় ফাইনেল বনোৱা কেক এতিয়া পাৰ্টনাৰ আজি গৌকে ফাৰ্ম কেক ফূৰ্তিত মানে বহুত মনটো ভাল লাগি আছে তো আনন্দত কি কৰিছোঁ গমে পোৱা নাই আজি গৌকে কেক খুৱাম মই খাওঁ হা আৰু দুজনীমান আছে সিহঁতক অকণমান খুৱাই চাওঁ মানে মনটো বহুত ভাল লাগিছে তো এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৃষ্ণ গৌৱে খালে খাই মনটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো চাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ ইমানে তেনেহ'লে আৰু এটা নতুন ভিডিঅ' লগ পাম তেতিয়ালৈকে আপোনালোকে ভালে থাকক আমিও ভালে থাকোঁ জয় অসম।